ইস্তেফি লগাব নোৱাৰে খজতি উঠে যিসকলে মেনচুৰেল কাপ ভৰাই ৰাখিব নোৱাৰে মহিলাসকলৰ বিশেষকৈ সুবিধাৰ্থে এইটো ভিডিঅ' প্ৰস্তুত কৰা হৈছে কাৰণ এইখিনি বস্তু জনাটো খুব বেছি প্ৰয়োজন মহিলা মাহেকীয়া সময়ত যে লগাব পাৰে নাই সকলোৱে সুধি আছিল যদি আপোনালোকে পিন্ধি থাকে আন্ডাৰৱেৰ পিন্ধা কোনো প্ৰয়োজন নাই মহিলাসকলৰ যিসকল আমাৰ যিসকলৰ সুবিধাৰ্থে যেটো ভিডিঅ' প্ৰয়োজন বুলি ভাবো এটো ভিডিঅ' কৰাত কোনো লাজৰ কথা নহয় কোনো ডাঙৰ কথা নহয় আমিতো কোনো বেয়া ভিডিঅ' প্ৰস্তুত কৰা নাই মানুহে বুকু পেট উলিয়াই উলিয়াই ভিডিঅ' প্ৰস্তুত কৰি থাকে আমিতো হেনেকে কোনোদিন দিয়া নাই গতিকে এইবোৰ কোনো লাজৰ বিষয় নহয় বুলি মই ভাবো আৰু যিসকল মহিলা অভাৱ ব্লিডিং হয় তেখেতসকলৰ বাবে 360 প্ৰটেকচন আছে দেখিছে আৰু যিসকল প্ৰেগনেন্সি পাছত মহিলা আছে তেখেতসকলে ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব হেখলকে চাই থকা ভিডিঅ'টো গম পাব সকলো Hello everyone, সকলো ভালে আছে মই কৃষ্ণা আপোনাক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আপোনালোকৰ আগত লৈছো যিসকল মহিলাই মেনচুৰেল কাপ এনেকৈ লগাব নোৱাৰে তেখেতসকলৰ বাবে আজি মই কি লৈছো গম পাইনে এয়া এভাৰদিনৰ পিৰিয়ড কেয়াৰ লৈছো দেখিছেনে যি নেকি এটো ডাইপাৰ বুলি ক'ব পাৰি সৰু লাজলে যেটো মেনিকোকোপেন পিন্ধে না এতিয়া মুঠতে আপোনালোকে কোনো যিসকল মহিলা আপোনালোকে ইস্তেফি লগাব মানে পৰা নাই ইস্তেফি লগালে বাৰেপতি হলাই থাকিব লগা হৈছে মেনচুৰেল কাপটো তেটো ভৰাই ৰাখিব নোৱাৰে ন লৈছো এ দেখিছেনে এভাৰদিনৰ পিৰিয়ড কেয়াৰ দেখিছেনে এয়া দেখিছেনে এটা মোৰ সাইজত আহিছে যদি মহিলাসকলৰ বিশেষকৈ সুবিধাৰ্থে এইটো ভিডিঅ' প্ৰস্তুত কৰা হৈছে কাৰণ এইখিনি বস্তু জনাটো খুব বেছি প্ৰয়োজন বুলি ভাবো কাৰণ কিয় ডাইপাৰ এটা এজেছ লোকৰ কাৰণে বিশেষকৈ এভেইলেবল আছে কিন্তু এইটো যে মহিলা মাহেকীয়া সময়ত যে লগাব পাৰে নাই সকলোৱে সুধি আছিল গতিকে এতিয়া এভাৰদিনে বিশেষকৈ স্পেশালিষ্ট উলাই দিছে মহিলাসকলৰ যিসকলে মানে মাহেকীয়া হৈ থাকে যিসকলে বা ইস্তেফি লগাব নোৱাৰে খজতি উঠে যিসকলে মেনচুৰেল কাপ ভৰাই ৰাখিব নোৱাৰে ভিতৰত গতিকে তেখেতসকলৰ বাবে বহুত বেছি সুবিধা আৰু এইটো যদি আপোনালোকে পিন্ধি থাকে আন্ডাৰৱেৰ পিন্ধা কোনো প্ৰয়োজন নাই এয়া দেখিছেনে এতিয়া কিছুমান পুৰুষে আহি পেলাই অসভ্য কমেন্ট কৰিব তেওঁলোকৰ বাবেহে যে ভিডিঅ'টো প্ৰস্তুত কৰিছো হেনেকুৱা ধৰণে আহি পেলাই এতিয়া বিৰাট বেয়া মন্তব্য দিবই গতিকে এইবোৰ কেয়াৰ কৰি লাভ নাই মহিলাসকলৰ যিসকল আমাৰ যিসকলৰ সুবিধাৰ্থে যেটো ভিডিঅ' প্ৰয়োজন বুলি ভাবো এটো ভিডিঅ' কৰাত কোনো লাজৰ কথা নহয় কোনো ডাঙৰ কথা নহয় যিহেতু গুটেইখন আমিতো কোনো বেয়া ভিডিঅ' প্ৰস্তুত কৰা নাই কিমান বেয়া মানুহে বুকু পেট উলিয়াই উলিয়াই ভিডিঅ' প্ৰস্তুত কৰি থাকে আমিতো হেনেকে কোনোদিন দিয়া নাই গতিকে এইবোৰ কোনো লাজৰ বিষয় নহয় বুলি মই ভাবো আৰু যিসকল মহিলা আপোনালোকৰ আৰু এইটো বহুত বেছি সফট হয় ইয়াৰ পৰা যে ইনফেকচন হোৱাটো কোনো বেছি মানে ইনফেকচন যে হ'ব হেতু মানে ভাবিবই নোৱাৰি যদি আপোনালোকৰ অভাৱ ব্লিডিং হয় তেতিয়া হলে আপোনালোকে ধুনীয়াকৈ এইটো ইউজ কৰিব পাৰে ইয়াত 360 ডিগ্ৰী প্ৰটেকচন আছে দেখিছে আপোনালোকে কোনো লিক হোৱা কোনো চান্সে নাই আৰু যিসকলে ৰাতি হওক বা দিনত হওক আপোনালোকৰ বেছিকৈ অভাৱ ব্লিডিং হয় নহয় তেন্তে আপোনালোকে ধুনীয়াকৈ এইটো ইউজ কৰিব পাৰে আৰু তেখেতসকলৰ বাবে বিশেষকৈ আৰু যিসকল মহিলা মই প্ৰথমবাৰ কৈছো প্ৰেগনেন্সি পাছত যিসকল মহিলাই পেটছ প্ৰয়োজন হয় পেটছ বুলি আপোনালোকে যদি এইটো ইউজ কৰে নহয় বহুত বেছি ভাল পাব একদম এজনী আহিলে আৰু লাষ্ট ফ্ৰম নাইকিয়া নিচিনাকে ক'ব কিন্তু মই হিবোৰ ইমান গুৰুত্ব দিয়া চলে নহয় আকৌ একদম ৰাইজৰ আশীৰ্বাদৰ ৰাইজৰ মৰমত আপোনালোকৰ বাবে বহুতখিনি কাম কৰিবলৈ সক্ষম হৈছো আৰু আপোনালোকে জানে যে আইতা ঘৰখনো হ'বলৈ গৈ আছে তাৰ মাজতে আমালৈ যিবিলাক ভাল প্ৰডাক্ট আহে আমালৈ যিবিলাক ভাল এইটো কিমান বেছি ইম্পৰ্টেন্ট যিবিলাক মহিলা বিশেষকৈ বিবাহিত মহিলাসকলে কেনেবাকে যদি বাচ্চা জন্ম হোৱাৰ পাছত ইস্তেফি লগাবলৈ কিমান বেছি টাইম লাগে আন্ডাৰৱেৰ ইস্তেফি লগাই টেপ মাৰা কিমান সময় লাগে যদি ডাইপাৰ তেখেতসকলে পিন্ধে বহুত বেছিকৈ মানে ভাল পাব আৰু কমফৰ্টেবল পাব ঠিক আছে আৰু এয়া দেখিছেনে আৰু ইয়াত আহিছে আপোনাৰ দেখিছেনে ধুনীয়াকৈ পিৰিয়ড কেয়াৰ যিহেতু দেখিছেনে মেনচুৰেল পিৰিয়ড পেণ্টিছ এয়া এভাৰদিন ডিজাবল অলৱেজ আৰু এইটো মোৰ 2XL হয় এইটো কটন সফট হয় দেখিছেনে 360 ডিগ্ৰী প্ৰটেকচন মানে এয়া 360 ডিগ্ৰী প্ৰটেকচন আকৌ ভাবি চাওক আপোনালোকে মানে কিমান বেছি এটা প্ৰটেকচন মানে কিমান বেছি এটা ভাল হয় আপোনালোকে দেখি গমে পাইছে আৰু লগতে ইয়াৰ এয়া দেখাই দিয়া এয়া দেখিছেনে ধুনীয়াকৈ এইখিনি বহুত বেছি মই মানে ভাল বুলি ভাবো এইটো পিৰিয়ড কেয়াৰ মেনষ্ট্ৰুৱেল পিৰিয়ড পেণ্টিছ বুলি ক'ব লাগিব এইটো কাৰণ আন্ডাৰৱেৰ নিপিন্ধিলেও হৈ যাব এইটো পিন্ধিলে মানে ইয়াত ইনফেকচন হোৱা কোনো প্ৰয়োজন নাই 360 ডিগ্ৰী একদম ফুল্লি প্ৰটেকচন আছে দে এয়া দেখিছেনে
যিসকলে আপোনালোকে ল'ম বুলি ভাবিছে এতিয়াই অৰ্ডাৰ কৰক এইটো ফ্লিপকাৰ্ট এমেজন সকলোতে পাই যাব ডেছক্ৰিপশ্যনত লিংক আছে গতিকে যিসকল মহিলাই প্ৰয়োজন বুলি ভাবে তেখেতসকলে এইটো ক্ৰয় কৰিব পাৰে আৰু যিসকলে বেয়াকৈ মন্তব্য দিয়ে তেখেতসকলক আৰু মই একো নকওঁ কাৰণ থাকিবই ভাল বেয়া থাকিবই আৰু ইয়াত মোৰ আহিছে এইখিনি দেখাই দিয়া মোৰ ইমানখিনি আহিছে এটা দুটা 10টা এই 10টা আহিছে দেখিছেনে আপোনালোকে এইখিনি আৰু ধুনীয়াকৈ পেণ্টিছ আৰু ইয়াৰ মূল্য হৈছে আপোনাৰ মাত্ৰ 399 ৰ ভিতৰত 10টা আহিছে বহুত বেছি ভাল যিহেতু মই এয়া